has sponsored our program. We welcome Kalyan Saha and Supriya Raj. Please give a big hand for all. মই প্ৰথম আমাৰ ব্ৰেণ্ডিঙৰ কল্যাণ সাহা আৰু সুপ্ৰিয়া ৰাজক সম্বৰ্ধনা জনাব বিচাৰিছোঁ লগতে মই জিতেন ৰাজখোৱা কল্যাণ কলিতা জগত দাস ৰন্তু লাহন কিশোৰ তালুকদাৰ অপূৰ্ব কলিতা তৰুণ শৰ্মা হেমন্ত কলিতাক মঞ্চলৈ আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ সঞ্জীৱ শৰ্মা তেখেতসকলক আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ হৰেণ ঠাকুৰীয়া মই কাৰ্যালয় বিভাগৰ সভাপতি সম্পাদকক মই সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে মই আমাৰ মহিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এটি কাৰ্বি সোলাৰে তেখেতে নাজানিব Mr. Kalyan Saha, you would not recognize this is our traditional jacket, so we are offering you. এখনি গগনা প্ৰদান কৰিবৰ কাৰণে মই দীপেন দাসক অনুৰোধ কৰিছোঁ এটি ফুলাম জাপিৰে সম্ভাষণ জনাবৰ কাৰণে মই নেছাৰুদ্দিন আহমেদক অনুৰোধ কৰিছোঁ এখন শৰাই প্ৰদান কৰিবৰ কাৰণে মই জগত দাস দেৱক অনুৰোধ কৰিছোঁ এটি ফুলৰ টোপাৰে সম্ভাষণ জনাবৰ কাৰণে মই জয়ন্ত শৰ্মাক অনুৰোধ কৰিছোঁ ফুলৰ one more minute এই এতিয়া মই সুদূৰ কলিকতাৰ পৰা অহা সুপ্ৰিয়া ৰাজক সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ প্লিজ কাম ফৰৱাৰ্ড তেখেতক এখনি বিহুৱান যাচিবৰ কাৰণে মই সভাপতি বিপুল তালুকদাৰ দেৱক অনুৰোধ কৰিছোঁ এটি স্মাৰকেৰে সম্ভাষণ জনাবৰ কাৰণে মই দীপক ঠাকুৰীয়াক অনুৰোধ কৰিছোঁ আমাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ অনুৰোধ ৰক্ষা কৰি তেখেতক কৈছিলোঁ যে আপুনি অসমত আহিছে আপোনাৰ কি ভাল লাগিছে আজি ৰাতিপুৱা আমাৰ কাৰ্যালয়লৈ আহিছিল আমি পিঠা চিৰা দৈ খুৱাইছিলোঁ খুব ভাল পাইছিলে আমি সেই চেগতে তেখেতক আমাৰ এটা অনুৰোধ কৰিছিলোঁ উই ৰিকুৱেষ্টেড হাৰ টু ৱেৰ মেখেলা চাদৰ এণ্ড she happily accepted our request. We are thankful for it, and for that our Nirmali Bhagavati and Borna Ninok, they had extended their support. They had take her to their own home and had arranged the Mekhala Sadar. So we are thankful, but we also want to like to present Mekhala Sadar to Supriya Raj, and I will hand over this gift to her.
এটি শৰাইৰ সম্ভাষণ জনাবৰ কাৰণে জিতেন ৰাজখোৱাদেৱক অনুৰোধ কৰিছোঁ। বস্তুবিলাক লৈ আহিব। এটি জাপিৰে সম্ভাষণ জনাবৰ কাৰণে মই কল্যাণ কলিতাক অনুৰোধ কৰিছোঁ। এটি এখন গগনা প্ৰদান কৰিবৰ কাৰণে মই চিত্ৰনাথ বৰ্মন দেৱক অনুৰোধ কৰিছোঁ। ফুলৰ থোপা আগবঢ়াবৰ কাৰণে মই ৰন্তু লাহনদেৱক অনুৰোধ কৰিছোঁ। এইবাৰ তেখেতসকলৰ ডিষ্ট্ৰিবিউটৰ পুলকিত আগৰৱালা সন্মুখলৈ আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আপুনি তেখেতক এখন বিহুৱান যাচিবৰ কাৰণে মই নেচাৰুদ্দিন আহমেদ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে মই হেমন্ত কলিতাক অনুৰোধ কৰিছোঁ। এটি জাপি প্ৰদান কৰিবৰ কাৰণে মই কিশোৰ তালুকদাৰক অনুৰোধ কৰিছোঁ। এটি ফুলৰ থোপাৰে সম্ভাষণ জনাবৰ কাৰণে মই তৰুণ শৰ্মাক অনুৰোধ কৰিছোঁ। আৰু গগনা প্ৰদান কৰিবৰ কাৰণে মই সঞ্জীৱ শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। এইবাৰ তেখেতসকলৰ ডিষ্ট্ৰিবিউটৰ সঞ্জয় ডেকাক মই এখনি বিহুৱান যাচিবৰ কাৰণে মই আমাৰ কল্যাণ কলিতা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে মই আমাৰ ৰন্তু লাহন ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। এটি জাপি প্ৰদান কৰিবৰ কাৰণে মই মহিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। এটি ফুলৰ থোপা তেখেতক প্ৰদান কৰিবৰ কাৰণে মই নেচাৰুদ্দিন আহমেদ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। গগনা প্ৰদান কৰিবৰ কাৰণে মই গগনাৰ সভাপতি অপূৰ্ব কলিতাক অনুৰোধ কৰিছোঁ। এইবাৰ মই তেখেতসকলৰ পংকজ চৌধুৰীক সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। গামোচা প্ৰদান কৰি বিহুৱান যাচিবৰ কাৰণে মই কিশোৰ তালুকদাৰক অনুৰোধ কৰিছোঁ। এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে দেৱেশ্বৰ দাসক অনুৰোধ কৰিছোঁ। এটি জাপি প্ৰদান কৰিবৰ কাৰণে মই বেদান্তক অনুৰোধ কৰিছোঁ। এটি ফুলৰ থোপাৰে চিত্ৰনাথ বৰ্মন দেৱক মই প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। গগনা প্ৰদান কৰিবৰ কাৰণে মই দীপেন দাস ডাঙৰীয়াক অনুৰোধ কৰিছোঁ।
Kalyan Saha and Supriya Raj. Will you like to say something? Okay. English में बोलना पड़ेगा. So I'm really sorry, I don't understand or talk in Assamese, so I sincerely apologize for it. But ladies and gentlemen, this was amazing and this was really overwhelming. And thank you so much, Pop Guwahati and Mr. Shimonto. You have been like, we hands off to you. You are amazing. Thank you so much of a support, and my team, Super Shakti, and our dealers, distributors, and partners, we are really thankful to the love that you guys have bestowed on us. And it's 3 cheers for Assam and 3 cheers for Pub Guwahati. Just a pardon for my, the name that I said. Thank you so much, guys. Thank you so much.